Good morning, সকলোকে স্বাগতম জনাইছো মুনু এণ্ড প্ৰীতমৰ অন্য এটি ভিডিঅ'লৈ বহুত দিনৰ মূৰত আহিছোঁ মই আৰু ৰাতিপুৱা গা পা ধুই মেলি আজৰি হৈ গ'লোঁ। এইফালে সোণটো শুই আছে আৰু এইফালে আমাৰ বেটি মানুহ উঠিলে মোৰ লগতে উঠি মেলি মই গা পা ধুলোগৈ, মায়ে তাইক লৈ দিলে, এতিয়া তাই খেলি আছে ধুনীয়াকৈ। সোণ উঠিলা উঠিলা জিভা উলিয়াই দিছে, তাই জিভা উলিয়াই দিছে। বাপেকে জীয়েকে খেলিছে। গুড মৰ্ণিং বুলি কৈ দিয়া আৰু হ'বলৈ দিলোঁ দেই, এনেই মিছা কথা নক'বা। আজি তোমাৰ টোপনি ভাঙিলে তোমাৰ সেই এলাৰ্মটোৱে। আৰু মায়ে ৰাতিপুৱাই পাকঘৰত সোমাই গ'ল গোটেই এইফালে দাইল পেলালোঁ, কি ক'ম আৰু এইবোৰ দাইল পেলালে দেখিছেনে ৰাইজ? দাইল পেলালে মানে হেৰি হ'লেও ইয়াত সোমোৱাতে পৰিলে বাৰু। এইটো হৈছে ধোৱা মগু আমাৰ ঘৰত চবেই খাবলৈ বেয়া পায়, কিন্তু আজি মই ধোৱা মগু আৰু মচুৰ দালি একেলগতে মিক্স কৰি বনাইছোঁ। গম নোপোৱাকৈ ৰাইজসকলক খুৱাই চাম বুলি ভাবিছোঁ, জানো কি হয়। মই খাই ভাল পাওঁ ধোৱা মগু। আৰু আপোনালোকক এটা ধুনীয়া বস্তু দেখাম। কালি আমাৰ ঘৰলৈ ধুনীয়া বস্তু দুটা আনিলে। এইখন আনিছে ডাইনিং টেবুল। মই বহুত দিনৰ পৰা কৈ আছিলোঁ মাক যে মা আমাৰ ডাইনিংখন ভাঙিছে, নতুন ডাইনিং এখন লাগে। সেইটো কাৰণে কালি মায়ে একদম ডাইনিংখন লৈ আহিলে, বহুত ধুনীয়া গ্লাছ লগা আৰু তলতো থ'বলৈ জেগা আছে। এইবোৰ তলত এটা এনেকৈ পাৰ্ট এটা আছে, এইটো তাতো গ্লাছ আছে। এইবিলাক চাগে সোমোৱাই থ'বৰ কাৰণে দিছে বুলি ভাবিছোঁ আৰু এনেকৈ থ'ব লাগিব। আৰু এতিয়া মানে হ'ল কিন্তু গ্লাছৰ ওপৰত খালে মানে বেয়া হ'ব, সেইকাৰণে এখন পাৰি থৈছোঁ। খাই মেলি আজৰি হৈ এখন আকৌ তুলি থৈ দিম, নহ'লে ডেক'ৰেশ্যন নহ'ব ন। আৰু এটা বস্তু আনিলে, সেইটো আপোনালোকক দেখাই আছোঁ বাৰু। এইটো আনিলে, এইটো মা কাপোৰ আৰু এতিয়া সেইফালে পাপা কাপোৰ। এইটো মায়ে থ'বলৈ কাপোৰ থ'বলৈ মা জেগা নাইকিয়া হৈ গৈছিলে, সেইটো কাৰণে এইটো ল'লে। এইটো বহুত ধুনীয়া লাগিছে, মোৰটোতকৈ ধুনীয়াহে এইটো। ভাল লাগিছে নে? আৰু এইফালে এইটো পৰ্দাটো পাপাক দি দিলে, পাপা কাপোৰ আছে এইটোত। দাই চাই লওক, পাপাই ছাগলী দুজনী লৈছে, সেইটো কাৰণে ছাগলী গঁৰাল বনাই আছে। দাই বনাই আছে, বাকী নাই বনাই আছে আৰু বৰ ধুনীয়াকৈ হাঁহিছে দে। আকৌ এবাৰ হাঁহি দিয়ক। মনুৱে কিবা এটা অৰ্ডাৰ দিছিলে, তাই এটা পাৰ্চেল আহিছে আৰু সেইটো মোক দেখাবলৈ কৈছে, কাৰণ তাই হেনো কণমানিজনীক ধৰি আছে। সেইটো কাৰণে এতিয়া এইটো অৰ্ডাৰ কৰি থাকক। আচলতে মেখেলা চাদৰৰ কথাটো কি হৈ গ'ল, ইয়াত বহুত দাম আৰু অনলাইনত সস্তা হৈ আছে, আৰু সস্তাৰ লগতে খুব ধুনীয়া আহিছে। তাৰমানে ইয়াত মাহঁতে কোৱা মতে, মইতো মেখেলা চাদৰ নাজানোৱেই। আপোনালোকে সেইদিনা মা ভিডিঅ'টো দেখিলেই, মনো ভিডিঅ'টো দেখিলে যে কেইবাযোৰ মেখেলা চাদৰ অনা আছিলে। এইকেইযোৰ মেখেলা চাদৰ মাহঁতে কোৱা মতে ইয়াত 1200, 1800, 2000লৈকে লোৱাৰ চান্স আছে, কিন্তু এইখিনি খুব কম। এইযোৰ কিমান যোৰত আহিছে? 621 টকা। এইযোৰ মেলি দেখাই দিয়া 621 টকাত আহিছে। কালাৰটো মোবাইলত কেনেকুৱা আহিছে নাজানো, কিন্তু খুবেই ধুনীয়া আহিছে। এতিয়া মই আপোনালোকক মেলি দেখুৱাই দিম দেই, আপোনালোকে ফুল চাব। ওলাইছে ধুনীয়াকৈ? ওলাইছে। এই কাপোৰ আচলতে মই এইবিলাক কাপোৰ মেলি ধৰিব বা বেলেগকৈ দেখাব নাজানো, আপোনালোকে নিজে গম পাব কেনেকুৱা হয়। আচলতে একেলগে দিছিলোঁ সেইদিনাখন মা ভিডিঅ'টোতো আপোনালোকে দেখিলে আহি আছে, আৰু দুযোৰ আহিবলৈ আছে মাৰ ভাগৰ, আৰু এইযোৰ মোৰ ভাগৰ। আৰু এইফালে এইখন একেই ফুল, এখন মেখেলা হ'ব লাগিব। মেখেলা নে চাদৰ জানো, কিন্তু কালাৰটো ফটোত যেনেকুৱা দেখিছিলোঁ ছেম সেনেকুৱা কালাৰে আহিছে। এতিয়া কথাটো হৈ গ'ল কি, এইযোৰৰ দামটো হৈ গ'ল 621 টকা। আৰু বৰ্তমান আমি মিছ'ৰ পৰা অনা, বৰ্তমান মিছ'ত কি হ'ল, আপোনালোকৰ বহুত ডিছকাউণ্ট চলি আছে, বহুত কম দামত মেখেলা চাদৰ পাই থকা হৈছে। কিছুমানে যদি ল'ব বিচাৰে মিছ'ৰ পৰা ল'ব পাৰিব। আমি ৰিচেণ্ট ভিডিঅ'টোত কৈছিলোঁ, কিন্তু দিবলৈ পাহৰিলোঁ। আজি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই মিছ'ৰ লিংকটো দি দিম, আপোনালোকে ডাউনলোড কৰি পেলাই চিম্পল মোবাইল নাম্বাৰটো দি ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছতে যিকেইযোৰ মেখেলা চাদৰ আনিলোঁ, গোটেইকেইযোৰ এটা কোড নাম্বাৰ থাকে, কোডটো দি দিয়ে। আপোনালোকে জাষ্ট মিছ'টো খুলি পেলাই সেই কোডটোত গৈ পেলাই মানে চাৰ্চ কৰি যে বস্তু আমি যে বিচাৰোঁ, সেইডোখৰত যদি কোডটো লিখি দিয়ে নহয়, নাম্বাৰটো লিখি চাৰ্চ কৰি দিয়ে, গোটেইকেইযোৰ আহি যাব। সেইকেইযোৰ আহি পেলাই আপোনালোকৰ নিজৰ পচন্দমতে কিনিও ল'ব পাৰিব। আৰু এইযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। এইটো ৰাণী পিংক বুলি কয় নেকি, সম্ভৱ কিবা এটা কয় আৰু। কিন্তু দাম চাওক আপুনি, মাত্ৰ 621 টকাত আহিছে। দাম চাই মানে কাপোৰযোৰ বহুত ধুনীয়া আহিছে। বাকীকেইযোৰ আপোনালোকে মা ভাগৰ ভিডিঅ'টোত গৈ চাই ল'ব। আজি আপলোড দিছে নেকি, আজি কেই তাৰিখ? 30 তাৰিখে যিটো ভিডিঅ' মই ৰাতিপুৱা আপলোড দিছে, সেই ভিডিঅ'টো চাই ল'লে গম পাই যাব। আমাৰ ৰুমটোত প্ৰায় এটা সমস্যা হয়, আৰু সেই সমস্যাটো আকৌ দেখা দিলে। মানে আমি যেতিয়া ঘৰটো বনাইছিলোঁ, চিলিংখন ঠিক কৰোঁতে বৰ ভাবি চিন্তি চোৱা নহ'ল। এই চুকটো ফালে আমি দিব লাগিছিলে বাটটো, কিন্তু এইটো চাইডে দিলোঁ। আৰু এতিয়া ঘটনাটো হ'ল কি, এবাৰ আগত মেকুৰীয়ে আহি পেলাই ওপৰত নিগনি মাৰি থৈ গৈছিলে, এতিয়া আকৌ চাগে ওপৰত নিগনি মাৰি থৈ গ'ল।
যিটোত নেকি বিৰাট দুৰ্গন্ধ আহিছে আৰু ইয়াত সোমাবৰ কাৰণে বহুত কষ্ট, উঠিবলৈ বেলেগ জেগা নাই, গতিকে খুব কষ্ট কৰিবলগীয়া হৈ গৈছে। ফোনটোৱে নিগনি ধৰি পেলাই মেকুৰীটো বান্ধিছে, তাক ওপৰলৈ পঠিয়াব এতিয়া। এই ভিতৰ চুকত আছে, আহিবগৈ নোৱাৰি মানে, সেইকাৰণে ইয়াক ৰছীয়ে বান্ধি লৈছোঁ, বান্ধি পিনে পঠিয়াই সি ধৰিব নহয়, টানি লৈ আহিম তাত। সি ভাবিছে আজি বুলিব মোক বুলিব কেলে বান্ধিছে বুলি। বাকীখিনি দেখাবলৈ নহ'ল যদিও কৈ দিছোঁ, প্লেনটোৱে কিন্তু কামত দিলে। বিহু বিহু মানে একচুৱেলি ভাইল পিজিৰ পৰমাৰ ভিডিঅ' চাই আছে। পৰমা ভিডিঅ' চাই খুব ভাল পায়, সেইকাৰণে ডেইলি চাই থাকে। অথনিও চাই আছিলে তেওঁ। ভাল লাগে। বোলে বেটিং নখ কাটি দিবলৈ লৈছে, তাই শুই থাকিলে কাটিব পাৰিব। আমাৰ ছোৱালীজনী ডাঙৰ হৈছে নে ক'বচোন আপোনালোকে। সদায় দেখি থাকোঁ যে, সেইটো কাৰণে ডাঙৰ ডাঙৰ নিচিনা নালাগেই। ছোৱালীজনী হোৱাৰ পৰা বহুত কাম কৰিবলৈ থাকি যায়, বহুত কিবা এটা কৰিবলৈ লওঁ, তাই খুৱাই থওঁ আকৌ হাৰেই পাই যায়। এইবোৰ কাম থাকিয়ে গৈছে কৰিবলৈ, বহুত দেৰিকৈ দেৰিকৈ কাপোৰ ধুবলগীয়া হৈছে। ধুই মেলি হৈ গ'ল, এতিয়া এইফালে মেলিহে থৈছোঁ, এইবোৰ শুকোৱা নাই। আৰু আজি এটা বস্তু খাম বুলি ভাবিছিলোঁ, সেইদিনাখিনি মায়ে বনাইছিলে, বস্তুটো খাই বহুত ভাল লাগিলে, বহুত ধুনীয়াকৈ বনালে। আজি মই আনি দিলোঁ, তেওঁক কৈছোঁ গধূলিকৈ আপুনি বনাব, সেইটো ষ্টাইলতে বনাব, খাই ভাল লাগিলে বুলি ক'লোঁ। সেইটো কাৰণে আজি মই লৈ আহিলোঁগৈ দোকানৰ পৰা, আনি মেলি দিছোঁ, তেওঁ গধূলিকৈ বনাব। কি বনাই মই আপোনালোকক দেখাই আছোঁ বাৰু। চাওঁতে চাওঁতে এই 2 মাহ কমপ্লিট হৈ গ'ল আজি। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আহিবলগীয়া দিনবোৰ যাতে ভাল হওক, সুখৰ হওক আৰু ধুনীয়াকৈ হাঁহি মেলি থাকিব পাৰে, বেমাৰ আজাৰ নহওক। কৈ দিয়াচোন তুমি, মোৰ 2 মাহ কমপ্লিট হৈ গ'ল বুলি কৈ দিয়া আজি। বোলে। আৰু মায়ে ভাত বনাই আছে, আজি কি খাম আপোনালোকক কৈছিলোঁ, খাওঁতে দেখাম কি স্পেচিয়েল বস্তুটো মাক আজি বনাবলৈ দিম। তেওঁ এদিন বনাইছিলে, খাই ভাল পালোঁ, সেইটো কাৰণে আজি আকৌ বনাবলৈ কৈছোঁ। তেওঁ বনাই আছে, অৱশ্যে এতিয়া কেমেৰামেন তেওঁৱে, তেওঁ পাকঘৰৰ পৰা আহি আকৌ কেমেৰা ধৰি দিছে। তেওঁ বনাই আছে, বনোৱাৰ মাজতে মাজে মাজে আহি পিনে আকৌ কেমেৰা ধৰি পিনে ভিডিঅ' কৰি দিছে। ইফালে তেওঁ বনাই থকা বস্তুটো আজি খাম আৰু আপোনালোকক দেখাম আৰু ৰিভিউটো দিম কেনেকুৱা হৈছে। যেতিয়া কেঁচুৱা জন্ম দিয়াৰ পিছত মাক বাপেক হয়, বহুতখিনি চিন্তা আহি পৰে। এক জন্ম দিয়াৰ পিছতো মানে যেতিয়া ওজন বহা নাছিলে, জুখিবলৈ গৈছিলোঁ, তেওঁলোকে কৈছিলে ওজন বহা নাই, বাঢ়িব লাগে, কিন্তু মই বহুত ভয় খাইছিলোঁ। তেওঁলোকে বহুত পৰামৰ্শ দিছিলে, এনেকৈ বাঢ়িব লাগে, ইমানটোতো বহা নাই, তাই যি হিচাপত বাঢ়িব লাগে। বহুত ভয় খাই ডক্টৰৰ ওচৰলৈ নিম বুলিও কৈছিলোঁ মায়ে। তেতিয়া মায়ে সাহস দিলে যে তাইটোতো চব ঠিকেই আছে, না তাৰ বেমাৰ হৈছে বা কিবা হৈছে, নাই একেৰাহে পৰি থাকে, কিবা হয় কান্দে, ইমানো তাৰ হেৰি নাই, তুমি চিন্তা নকৰিবা বুলি ক'লে মায়ে। যিমানখিনি তাই এতিয়া 2 মাহলৈকে যিমানখিনি কলকলোৱা হৈছে, হাঁহি আৰু মাত চিনি পোৱা হৈছে মোৰ, সিমানখিনিলৈকেতো ধুনীয়া হৈছে। কিন্তু ৱেটটোৰ কথা মানে, ৱেটটো এতিয়া লাহে লাহে অলপ বাঢ়িছে, নবহাও নহয়, ইমান খৰকেও বহা নাই, কিন্তু বহুত চিন্তা লাগি গৈছিলে। যিসকলে এতিয়া নতুনকৈ মাক হৈছে, সেইবিলাকেও ইমান যদি ৱেটটো বহা নাই বা তেওঁলোক বিশেষ ধৰণৰ বেমাৰ হোৱা নাই, তেওঁলোকে আপোনালোকে ইমান চিন্তা নকৰিব। যদি বেলেগ কিবা কি বুলি ক'ম, বেলেগ কিবা প্ৰব্লেম হ'লে ডক্টৰৰ ওচৰলৈ যাব পাৰিব। কিন্তু মই ভাবোঁ মানে এইখিনি ক্ষেত্ৰত মায়ে যিমানখিনি ক'লে যে তাইতো বেলেগ কিবা বেমাৰ আজাৰ হোৱা নাই, ডক্টৰৰ ওচৰলৈতো কিবা জ্বৰ হ'লে নিয়াটো বেলেগ কথা, কিন্তু ইমানখিনিতো হেৰি হোৱা নাই। এতিয়ালৈকে 2 মাহ হৈছে, তাই বহুতখিনি ঠিক হৈ গৈছে মানে, আৰু ৱেটটো বাঢ়িছে। সেইটো কাৰণে মই ভাবোঁ নতুনকৈ মাক খোৱাখিনিও ইমানতে চিন্তা কৰিব নালাগে, যদি বেবীটো ইমান ৱেট নেবাঢ়ে। কি হ'ল কি হ'ল? আৰু এই নামটো মই পিহু দিছিলোঁ, পাহৰিয়ে থাকোঁ, বহুত দিনৰ মূৰত মাতো পিহু বুলি। তাই ভাবে চাগে কাক মাতিছে বুলিব, বহুত দিনৰ কাক মাতিছে তাই গমেই নোপোৱা হ'ল। মই নামটো মানে বহুত দিনৰ মূৰত মাতিছোঁ আজি পিহু বুলি। বেছিভাগ চেংমেঙে বুলিয়ে মতা হয়, মাহঁতে আচলতে চেংমেং বুলিয়ে মাতে। আৰু মই ধুন মানু বেটি সেই বুলিয়ে মাতোঁ। পিহু নামটো মই বহুত দিনৰ মূৰতহে মাতিছোঁ আজি। হয় নাই পিহু, হয় নাই? মই পিহু দিছিলোঁ তোমাৰ নামটো, আৰু কমেণ্টত পাইছিলোঁ পিহু দিবলৈ বুলি। নামটো ভাল লাগিলে মোৰ, সেইটো কাৰণে মই কৈছোঁ কোনেও নামাতিলে মই পিহু বুলিয়ে মাতিম বুলি। কোনে দিছিলে ধন্যবাদ দেই। মা কমেণ্টত দিছিলে, মা ভিডিঅ'টোত দিছিলে কমেণ্টত। আৰু আপোনালোকে মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। মোৰ আৰু পিহুৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকক এনেকৈ মৰম দি যাব আৰু কমেণ্টত জনাব যদি কিবা ভুল হৈছে কোৱাটো, সেইখিনি আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। মায়ে পাপালে, মোলে আৰু ভাইটিলে ভাত বাঢ়ি দিলে। এতিয়া মই খাই চাম কি বস্তুটো মই বনাবলৈ দিছিলোঁ, এই বস্তুটো বনাবলৈ দিছিলোঁ। খাই পিনে আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। এইটো বনাইছে মায়ে মাংস ড্ৰাই ফ্ৰাই যদি এইটো এক্সট্ৰাকৈ বনাইছে, বহুত ধুনীয়া
এদিন মই খাইছিলোঁ ধাবাত খোৱা নিচিনা লাগিলে। আমি আকৌ ঘৰত বনালে সেনেকুৱা নহয়, খাবলৈ বহুত ধুনীয়া হৈছিলে। সেইটো কাৰণে মাক বনাবলৈ দিছিলোঁ। এতিয়া মই খাই চাওঁ কেনেকুৱা হৈছে। মা মজা হৈছে খাবলৈ, বহুত ধুনীয়া হৈছে। ভাত পানী খাই আজৰি হৈ গ'লোঁ। এতিয়া বাচন ধুবলৈ লৈছোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।